Hello guys, welcome to our channel. Hello guys, আমি এটা নতুন যাত্ৰা খলে আপোনালোকক আকৌ এবাৰ আমাৰ চেনেলত স্বাগতম জনাইছো। আমি এটা আজি অলপ দূৰলৈ যাম, তো যাওঁ যাত্ৰাটো ক'ত হৈ যাওঁ বোলো আৰু চাওঁ কি হয়। আৰু আজি আমাৰ যাত্ৰাটো আজি টপিকটো অলপ মানে ডাঙৰেই হয়, তো যাওঁ বোলো কি হয় চাই থাকোঁগৈ। গহীনো হয় টপিকটো, তো বলক আমাৰ লগত বনি থাকিব। ষ্টে টিউন। হেল্ল' গাইজ, তো আমাক আজি এক্সট্ৰিম বাইকাৰ তিতাবৰ ফালৰ পৰা আমাক এটা ৰেলীৰ কাৰণে আমাক মাতিলে। তো ৰেলীটো মেইন টপিকটো হৈছে আমাৰ যোনটো ৰেপৰ বিৰুদ্ধে মানে মানুহক সজাগতা কৰা এটা ৰেলী, যোনটো এটা সমাজত ভাল মেছেজ দিবৰ কাৰণে এটা ৰেলী দিয়া হৈছে আমাৰ তিতাবৰ পৰা আপোনাৰ শিৱসাগৰলৈকে। তো ৰেলীটোত বহুতো বাইকাৰ গ্ৰুপে ইয়াত যোগদান দিছে, বহুতো বেলেগ বেলেগ অসমৰ বেলেগ বেলেগ জেগাৰ পৰা ইয়াৰ ডিষ্ট্ৰিক্টৰ পৰা ইয়াত আপোনাৰ আহিছে বাইকৰ গ্ৰুপবিলাক আহিছে। তো আমাৰ তিতাবৰ পৰা এটা গ্ৰুপ গৈছে, তাৰ নাম হৈছে আপোনাৰ এক্সট্ৰিম বাইকাৰ তিতাবৰ্ছ। তো যাওঁ বলক, আমাৰ বস্তুটো সম্ভৱ ভালেই হ'ব, আমি গৈ লওঁ তাত আৰু পাৰিলে আপোনাক আমাৰ লগত থাকিব আৰু আমাক ভালদৰে দেখাম। জয় অসম, ষ্টে টিউনছ গাইজ। তো আমি এক্সট্ৰিম বাইকাৰ তিতাবৰ্ছ আমি এইটো তেওঁলোকৰ এইটো পালোঁ, জাৰ্চিটো পালোঁ। তো আমি এতিয়া মোক তাৰ ফাউণ্ডাৰজনে দিছে, তো বস্তুটো পিন্ধি লওঁ অলপ অলপ ৰক কৰিবৰ কাৰণে। আমি অলপ তেল চেল ভৰাই লওঁ, অলপ ভৰাই লওঁ। এইটো আমাৰ শ্ৰীমন্ত ভাই লগ পালোঁ ইয়াক। ই আমাৰ তিতাবৰ এক্সট্ৰিম তিতাবৰ বাইকাৰ্ছৰ মেম্বাৰ হয়, পাৰ্মানেণ্ট মেম্বাৰ। তো ই আমাক ৰাইডটোৰ কাৰণে ইনভাইট কৰিছিলে। তো যাওঁ অলপ কি হয়, তেল চেল ভৰাই লওঁ। Would you believe me if I told you that I'm not okay? I'm really trying to be strong, but I can't see it straight. It's like the earth is on my shoulders, kind of strange. Too many bad things on my mind, but now I can feel it. Fuck, I need it. It's been easy since you came around. I can feel it. Fuck, I need it. Been too easy. Push me down. Tonight I'ma keep racing till I'm losing myself to you. It's alright, I know you do it fine. That's why I'm losing myself to you. I can't go through it, I can't undo it. I need to do this, yeah. So tonight I'ma keep racing till I'm losing myself to you. গাইজ, আমাৰ এতিয়া ৰেলীৰ ৰাইডাৰখিনি লগ হৈছেগৈ বেলেগ বেলেগ গ্ৰুপৰ পৰা। তো এইবিলাক হৈছে ৰাইডাৰবিলাক। ৰাইডটো আজি বহুতেই মহত্ব আছে। তো আমি যাওঁ বলক, ভালদৰে গোটেইকেইজন আহি পোৱাহি নাই, আমি ভালদৰে লগ পাম চবকে। আমি এতিয়া সকলোবিলাক লগবিলাক পাইছোঁ, লগৰবিলাকক, আমাৰ ৰাইডাৰবিলাকক। যোৰহাটৰ পৰা আহিছে, চিনামৰৰ পৰা আহিছে, বাকী তিতাবৰো বেলেগ বেলেগ, যোৰহাটৰ বেলেগ বেলেগ জেগাৰ পৰা বেলেগ বেলেগ আহিছে ৰাইডাৰবিলাক। তো আমি চববিলাক লগ পাইছোঁ ইয়াত, চববিলাক আহিলে কি হয় যাওঁ বলক বস্তুটোৰ বিষয়ে। চবক এতিয়ালৈকে লগ পালোঁ আৰু যাব পাৰিম। গাড়ীত ল'ম আমি অলপ ৰৈ লৈছোঁহি। তো গৰমো বহুত হৈ গৈছে ন, চব ৰৈ লৈছোঁ আছোঁ, অকণমান ৰৈ লৈছোঁ। ৰ'দটো চক আজি কিমান দিছে। অঁ এইটো আমাৰ বেঞ্চ এটা পাইছোঁ, এইটো অঁ এইজন আমাৰ এক্সট্ৰিম বাইকাৰ্ছৰ আমাৰ ফাউণ্ডাৰ হয় দেই, এইজন। আৰু বাকী আমাৰ আবিৰ ভাই ভিডিঅ' কৰাত ব্যস্ত, আমাৰ দেৱা ভাই, আমাৰ লগত আৰু আছে এইকেইজন, চব বাইকাৰ্ছ হয়, বেলেগ বাইকাৰ গ্ৰুপৰ পৰা বিলং কৰে তেওঁলোক। তো যাওঁ বলক আৰু এতিয়া আমাৰ বাকীবিলাক ৰাইডাৰক লগ কৰোঁগৈ বলক। গাইজ, আমি এতিয়া মেজেঙাত ৰৈছোঁ। তো মেজেঙাত ৰৈ পেলাই বহুত গৰম আহিছেতো, তো গৰমত অকণমান ৰৈ পেলাই ঠাণ্ডা এটা খাই লওঁ। তো আমি এটা থাম্ছ আপ লৈ লৈছোঁ, থাম্ছ আপ। आज कुछ तूफानी करते हैं ना कि बोलो।
हमें तो थम्स अप का हो गल गाँव लगते सिस्ता को तूफानी करते हैं कुछ तूफानी करते हैं आज चलिए Say, would you believe me if I told you that I'm not okay? I'm really trying to be strong, but I can't see straight. It's like the earth is on my shoulders, kind of strange. Too many bad things on my mind, but now I can feel it. Fuck, I need. Guys, আমি জাস্ট ইয়াত পাইছি আমাৰ আমি কাৰেংঘৰৰ ওচৰতে আছো চক এয়া চক পাছফালে দেখিছে মোৰ কাৰেংঘৰ ঐতিহাসিক কাৰেংঘৰৰ আমি ঠিক সন্মুখতে আছো এয়া আমি সবকে লগ পাইছো আমাৰ এয়া আমাৰ গোটেইখিনি ইয়াত পালোহি তো আমাৰ ফ্লেক্স লগোৱাত চব ব্যস্ত হৈছেগে বলক কিমান সম্ভৱ আমি ভালদৰে লগ পাওঁ চবকে নেকি বলক দেখাইছো আমাৰ লগত থাকিব আজি আমাৰ বাইক ৰেলীটো জাষ্ট আমি পাইছি তো এয়া দেখিছে আমাৰ আজি মেইন টপিকটো হৈছে আমাৰ ইয়াৰ এক্সট্ৰিম বাইকাৰ্ছৰ ফালৰ পৰা আৰু বেলেগ অসমৰ উজনি অসমৰ পৰা নামনি অসমলৈ বহুতো বাইকৰ ৰাইডাৰ গ্ৰুপ আহিছে তেওঁলোকে আমাক এইটো এটা নাৰীৰ যোনটো নিৰ্যাতনৰ এটা সজাগতামূলক এটা বাইক ৰেলী উলিয়াইছে তো আমি বাইক ৰেলীটোৰ কাৰণে আমি জাষ্ট টাইপ হৈছো যাত এইটো চক মেইন আমাৰ টপিকটো ইয়াত দি থোৱা আছে ৰেপৰ বিৰুদ্ধে আমি এটা আপোনাৰ সজাগতামূলক আমি এটা ৰেলী বাইক উলিওৱা হৈছে আমি তিতাবৰৰ পৰা আহিছোঁ তো আমি তিতাবৰৰ পৰা একজন আহিছোঁ আমাৰ তেওঁ বাকী নামটো চিত্তৰঞ্জন সোণোৱাল আমাৰ ইয়াৰ সুমন আমাৰ এইটো দেৱা ভাইটো চিনি পায় এই আবিৰ অলপ ফটো চটো মত ব্যস্ত হৈ আছে এইটো তো এই আমি একজনে আহিছোঁ আৰু বহুতো আহিছে আমাৰ লগত তেওঁলোককো আমি ইণ্ট্ৰডিউচ কৰাই আছোঁ আপোনালোক অলপ ৰ'ব তো আমাৰ তেওঁ সেই সজাগতামূলক যোনটো ৰেলী তো আকৌ আমি যাম ইয়াৰ পৰা ৰংঘৰ মুখে আমি ৰাওনা হ'ম এতিয়া তো আমাৰ লগত থাকিব ষ্টেডিয়ামছ জয় অসম ৰাজনীতি প্ৰত্যেক ৰাজনীতিয়ে নিজৰ নিজৰ প্ৰস্তাৱ দাঙি ধৰে তাৰ কোনো মানে গঠনমূলক কিবা চিন্তা কৰি তেনেকুৱা মানে কৈছে বুলি আমি নাভাবোঁ এইবিলাকৰ লগত নহয় যিটো আমি সম্প্ৰীতি শান্তি সম্প্ৰীতি দিছে এইটো ষ্টেপটো আমাৰ অসমৰ কাৰণে ইমান ৰাইট হোৱা নাই সেইকাৰণে আমি আমাৰ ৰাইডাৰ্ছ গ্ৰুপবিলাক চব আজি লগ লাগি একেলগে ওলাই আহিছোঁ ইয়াৰ এগেইনষ্টে আমি কিবা এটা ষ্টেপ লওঁ অসমৰ মানুহটো চব অসমৰ আমাৰ চব একেলগে আছোঁ একেলগে থাকিব বিচাৰিছোঁ থেংক ইউ ইয়াতো আপোনাৰ নিউজৰ বহুতো চেনেল আহিছে তো আমাৰ এই ৰেলীটোক সমৰ্থন কৰিবৰ কাৰণে বা ইয়াৰ বিষয়ে জানিবৰ কাৰণে তো আমি এতিয়া কামবিলাক হৈ গ'ল মই ইয়াৰ ভাষণৰ বিষয়ে মই ভালদৰে আপোনাক কি কোনটো টপিকৰ ওপৰত কথা হ'ল সেইটো মই আপোনালোকক পাছত ভালদৰে জনাম এতিয়া আমি বস্তুটো ভালদৰে চাই ল'ব ইয়াৰ প্ৰতিৰক্ষা বিভাগে আমাক সহায় কৰিছে তো আহিছোঁ এজন দেই আমাৰ লগতে তেওঁ সমৰ্থন কৰিছিলে ব্ৰাদাৰহুড বাইকাৰ মৰিনী হয় এয়া আমি এতিয়া যাব ওলাইছোঁ আৰু আৰু বেলেগ এটা জেগাত যাম বলক তো ইয়াত চক বাইকবিলাক বহুতো জেগা অসমৰ বহুতো জেগা ইয়াৰ বাইকত আহিছে ইয়াৰ ৰেলীটোৰ কাৰণে চক ভালে এটা আমাৰ গোটেই বাইকখিনি যোনখিনি আমাৰ আহিছে ব্ৰাদাৰহুডৰ আমাৰ মেম্বাৰখিনি আমি ভালদৰে এটা আপোনালোকক ভালদৰে এটা ভিউ দেখাম আহক ভালদৰে এটা দেখাম গোটেই কোনখিনি ব্ৰাদাৰহুডৰ আমাৰ মেম্বাৰ হয় মই প্ৰতিগৰাকীকে চিনাকি কৰিব পৰা নাই তাৰ কাৰণে মই দুখিত তো ভালদৰে দেখাম আহক এয়া হৈছে আমাৰ তিতাবৰৰ এক্সট্ৰিম বাইকাৰ্ছৰ আমাৰ গ্ৰুপটো এয়া এইজন হৈছে বিক্ৰম দেই আমাৰ বিক্ৰম এক্সট্ৰিম ব্ৰাদাৰ এক্সট্ৰিম বাইকাৰ্ছৰ এয়া মৰিনী ব্ৰাদাৰহুডৰ এয়া হয় মেম্বাৰ এয়া দেই থেংক ইউ এয়া আমাৰ ইয়াত দেৱাশিষ ভাই এয়া আমাৰ বেলেগ আছে তেওঁলোকৰ মেম্বাৰ সুমন এয়া মৰিনী ব্ৰাদাৰহুডৰ দেই থেংক ইউ গাইজ আমাৰ এতিয়া যোনটো ৰাইডটো ৰেলীটো আৰম্ভ হৈ গ'ল এয়া অসমৰ বহুত জেগাৰ পৰা অহা বাইক ৰাইডাৰৰ গ্ৰুপবিলাক হয় এয়া
নাও বলো বেটা গাইস নাও বলো Say, would you believe me if I told you that I'm not okay? I'm really trying to be strong, but I can't see it straight. It's like the earth is on my shoulders, kind of strange. Too many bad things on my mind, but now I can feel it. Fuck, I need it. It's been easy since you came around. I can feel it. Fuck, I need it. Been too easy. Push me down. Tonight I'ma keep racing till I'm losing myself. To you, it's alright. I know you do. It's fine. That's why I'm losing myself. To you, I can't go through it. I can't undo it. Would you believe me if I told you that I'm not okay? I'm really trying to be strong, but I can't see it straight. It's like the earth is on my shoulders, kind of strange. Too many bad things on my mind, but now I can feel it. Fuck, I need it. It's been easy since you came around. I can feel it. Fuck, I need it. Been too easy. Push me down. Tonight I'ma keep racing till I'm losing myself. গাইস আমি জাস্ট পাইছো ইয়াত ৰংঘৰৰ সন্মুখত আছো আমি এতিয়া আমাৰ সকলো মেম্বাৰবিলাকে আহি পাইছেহি আমি ইয়াতে আমি অলপ এটা ৰম বাহরে লম দেখে দেবো আইগো অলপ খাই ৰ গৰমত মানে একদম মজা লাগি গৈছে আমাৰ অলমষ্ট আৰু যোনটো কামৰ কাৰণে আহিছিলোঁ আমাৰ হৈ গ'লগৈ তো আমি এতিয়া খাই লৈছোঁ অলপ আমি সকলোকে লগ পোৱা হৈ গ'ল তো সেয়া চব মজা এয়া এয়া আমাৰ মৰিনী ব্ৰাদাৰহুডৰ মেম্বাৰ হয় এয়া অঁ আকৌ নিশ্চয় লগ পাম নাপালে কেনেকৈ হ'ব ন অঁ এয়া এয়া আমি নেক্সট টাইম আমি জিৰ'ত যোৱা প্লেন কৰি আছোঁ এওঁলোকৰ লগত তাৰ আগত হ'ব জকৈ বেলি কহিমা অঁ মজা মজা অঁ ঠিক আছে আমাৰ লগত থাকিব মজাকৈ ৰাইজ আমি এতিয়া যাব লৈছোঁ আমাৰ ৰাইডটো শেষ হ'লগৈ ইতিমধ্যে আমাৰ লগত থকাৰ কাৰণে আপোনালোকক ধন্যবাদ আৰু কেনেকুৱা পালে আমাক কমেণ্টত জনাব আমাক আৰু প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ আমাৰ সব লগৰবিলাকৰ যাবলৈ সব ৰেডি হৈ গ'ল ইয়াৰ আমাৰ এয়া হ'ল আমাৰ আজাদা তাৰপিছত এয়া আমাৰ দাদা এজন এয়া আমাৰ পাৰ্টনাৰ অঁ এজন আমাৰ দাদা সব যাব ল'লোঁ আৰু আমাৰ এয়া আবিৰ আমাৰ দেৱা ভাই সব আমি যাব ল'লোঁ আমাৰ ভাই সব যাব ল'লোঁ এয়া আমাৰ দাদা আমি সব যাব ল'লোঁ আৰু ওলালোঁ এয়া এয়া ব্ৰাদাৰহুডৰ দেই এয়া সব যাব ল'লোঁ আমাৰ লগত থাকিব নেক্সট ৰাইডৰ কাৰণে নেক্সট এডভেঞ্চাৰ থকা থ্ৰিল থকা এটা ৰাইডৰ কাৰণে আপোনালোক তৈয়াৰ হৈ থাকক ষ্টেডিয়াম জয় অসম It's like the earth is on my shoulders, kind of strange.